নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, যিসকলে অসম পুলিচ ফিজিকেল ইণ্টাৰভিউ ভাল কৰিলে তেওঁলোকৰ কাৰণে আজি এটা টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল আমাৰ ভাৰতৰ বিমানবন্দৰৰ বিষয়ে। অসম পুলিচ ৰিটেন এক্সামত অহাৰ সম্ভাৱনা আছে, গতিকে মই কেইটামান বিমানবন্দৰৰ বিষয়ে ক'ম আৰু বাকীখিনি মই ফটো তুলি আপোনাক স্ক্ৰীণত দি দিম। তাত দেখি আপোনালোকে নোট ডাউন কৰিব, ঠিক আছে? মই ইম্পৰ্টেণ্ট কেইটা কৈ দি আছোঁ। ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নতুন দিল্লীত অৱস্থিত। ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক'ত অৱস্থিত আপোনালোকে হয়তো জানে, মাদ্ৰাছত অৱস্থিত। তাৰপিছত আমাৰ গোপীনাথ বৰদলৈ বিমানবন্দৰ ক'ত অৱস্থিত আপোনালোকে যদি নাজানে মই স্ক্ৰীণত দি দিম আৰু আপোনালোকে লিখি ল'ব, নোট ডাউন কৰিব, ইম্পৰ্টেণ্ট হয়। আৰু যদি জানে এতিয়াই কমেণ্ট বক্সত কমেণ্ট কৰক, ঠিক আছে? সকলোৰে কাৰণে যাতে ভাল হয় মই এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম আৰু সকলোৰে যাতে অসম পুলিচ ৰিটেন এক্সাম ভাল হয় আৰু থাকিবই দি যাতে আপোনাৰ কি ক'ম আৰু